লুজ উচিত ঠিক আছে কাৰণ আমাৰ এতিয়া শ্বুটিং ষ্টাৰ্ট হ'বলৈ হৈছে বিপুল দাই মাস্কৰ নামত মাস্ক পিন্ধিব মাস্ক পিন্ধি কি লটি ঘটি হয় চাওঁ আহকচোন হৈছে হৈ গৈছে আমাৰ মাছ ৰেডি হৈ গৈছে অলৰেডি এতিয়া আমি শ্বট ল'ম ধুনীয়াকৈ ৰেডি কৰাই আছে মেকআপমেন আছে আমাৰ মেলো আছে দেখিছে বিপুল দাই কিমান ধুনীয়াকৈ মাস্ক এখন বনাই ল'লে কৰোণাৰ দিন আৰু সেইটোৱে কিন্তু কিমান কষ্ট কৰে চাওকচোন এটা মাছ গোন্ধ লৈ নাকৰ মুখত এটা শ্বুটিঙৰ কাৰণে এটা আপোনালোকৰ কাৰণে বহুত কষ্ট কৰে হয় নে নহয় গতিকে আপোনালোকে মৰম দিব লাগিবই দিয়ে মৰম দিবই দিয়ে বাৰু তথাপিতো আমাৰ ডিমাণ্ড চাওঁ কেনেকৈ মুখত মাছটো লৈ কেনেকৈ শ্বুট কৰে এতিয়া এইবাৰ চাই থাকক দেখাই আছোঁ সোনকালে तेरी झलक शर्फी श्रीवल्ली नैना मदक बर्फी तेरी झलक शर्फी श्रीवल्ली बातें करे दो हरफी ফটোশ্বুট চলি আছে এতিয়া আজি লোকেশ্যনটো বহুতেই ধুনীয়া আমাৰ চেনি চেম্পাৰ 3rd চিটি চলি আছে দেখাই আছোঁ লোকেশ্যনটো পিছফালে এখন নদী ধুনীয়া নদী এখন আছে তাৰপিছত এইফালে কুঁহিয়াৰ আছে আৰু এইফালে আছে আমাৰ মোমাই পৱন লাগিলে মানে শ্বুটিঙত আহি মানে আচলতে আমি স্মৃতি মানে যিবোৰ গাঁৱৰ এৰি থৈ আহিলোঁ আজি আকৌ ইয়াত আহি সেই গাঁৱৰ অনুভৱবিলাক মানে এনেকুৱা প্ৰাকৃতিক যিটো আমি নেচাৰেল এই নেচাৰেল এইখন এই চিৰিয়েলৰ শ্বুটিং হৈ আছে চেনি চম্পা ৰেঙনিত আহি আছে সোনকালে আপোনালোকে চাব মানে প্ৰাকৃতিক যিটো আমি অসমীয়া খাটি অসমীয়া বুলি কওঁ এই অসমীয়াৰ মানে প্ৰকৃত মানে যিটো প্ৰাকৃতিক দৃশ্য কুঁহিয়াৰ সৰিয়হতলী পথাৰ নদীত গা ধুই আছে পানী লৈ গৈ আছে কলহত এইবোৰ আমাৰ অতীতবোৰ আজি মানে ইয়াত আহি আমি মঙলদৈত আহি শ্বুটিং কৰি সেইবোৰ অনুভৱ কৰোঁ আমাৰ নষ্টালজিক হৈ যাওঁ অতীতবিলাকৰ কথা ভাল লাগে চিৰিয়েলখন আপোনালোকেও ভাল পাব এইকাৰণে ভাল পাব আচলতে এই চিৰিয়েলখনতেই মানে যিটো প্ৰাকৃতিক মানে যিটো সৌন্দৰ্য সেইটো উপভোগ কৰিবলৈ পাব চিৰিয়েলখন ভাল হৈছে গোটেইবোৰ ভাল অভিনেতা অভিনেত্ৰী আছে ডিৰেকশ্যন ভাল হৈছে গতিকে চাব আপোনালোকে অনুৰোধ কৰিলোঁ এতিয়া ভাববা সময় নাই আৰু সেইটো বয়স হয়তো কেতিয়াবাই পাৰ কৰিলোঁ জানছি না নাই চলি আছে আকৌ চেনি চম্পা চেনি চম্পা আকৌ চেনি চম্পা গতিকে শুনিছে নহয় গানটোতেই মানে কি এটা মজা গতিকে আপোনালোকে চাব দেই এই আকৌ চেনি চম্পা আমাৰ ৰেঙনি চেনেলৰ যোগেদি আহি আছে সম্ভৱতঃ ফেব্ৰুৱাৰীৰ পৰা বাজিব নহয় জানো লাষ্টিকৰ পৰা আহিব ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰা টেলিকাষ্ট হ'ব আপোনালোকে চাব চেনি চম্পা খুব এখন আমাৰ গাঁৱৰ পটভূমিত হোৱা চেনি চম্পা সুন্দৰ এটা কাহিনী আপোনালোকে হাঁহিবলৈ পাব বেছিকৈ হাঁহিবলৈ পাব দেই আজিকালি মানুহেতো হাঁহিবলৈ পাৰিছে এই দুৰ্যোগৰ সময়ত দুৰ্যোগ বুলি কৈছোঁ দেই সৰু মাই ধানে দায়ে গলা পাছলৈ নেচালা এৰি গলা মৰমৰ ঠোক তেনেকুৱা নৰাবিলাক দেখিছোঁ তেনেকুৱালৈ মনত পৰিছে ধন্যবাদ এতিয়া কথা হ'ল কি আমাৰ আমাৰ চেনেলটো আমাৰ কেতিয়া চেনি চম্পা ন এই চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ধন্যবাদ লগ পাম ভকলা দোকানত 10 টকীয়া পেকেটৰ কথা কৈছো মুৰ্গীৰ মাংস লৈ লওঁ টোপোলাটো চিপ কেটালি থাকি ভাল কথা মাথা মাৰছ পাহৰি গৈছিলো মই এয়া আপোনালোকৰ সকলোৰে মৰমৰ গেষ্টিক আৰু মেলোৱে শ্বট দি আছে এতিয়া আমি খুব এনজয় কৰি আছোঁ তেওঁলোকে শ্বট দি আছে তেওঁলোকক চাই আশা কৰোঁ আপোনালোকেও খুব এনজয় কৰিব গাভৰু ছোৱালী এজনীক আপুনি এনেকুৱা ব্যৱহাৰ কৰিব লাগেনে
এয়া আমাৰ নাইট শ্বুট ষ্টাৰ্ট হৈছে আমাৰ নয়নে মামা আৰু গীতাঞ্জলি বাক ডাইলগ দি আছে তেওঁলোকে এতিয়া শ্বট দিব আৰু চাওঁ আহকচোন ঠাণ্ডা লাগিছে নেকি কপনি উঠিছে ঠাণ্ডাত শ্বট দি কেনেকুৱা লাগিছে হে ঠাণ্ডাত শ্বট দি কেনেকুৱা লাগিছে এ শ্বট দি মজা ভাল লাগিছে ন বৰফৰ মাজত কৰা পৱন নিকাচৰ প্ৰবন নিকাচৰ বাইদেউ কেনেকুৱা লাগিছে নকবা আৰু এয়া দেখিছাই নহয় আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আগলৈ আৰু ভাল ভাল ভিডিঅ' আগবঢ়াই আছোঁ গতিকে লাইক শ্বেয়াৰ কমেণ্ট